তাই এতিয়া খেলি আছে। গোটেই ঘৰটো বিচাৰিলো ক'তো নাই। এতিয়া তাই মনে মনে খেলি আছে। এনেকেতো নিদিয়ে, তাইয়ে লওঁগে আৰু। ইমান ডৰ লাগে ইয়াক মই আজি দিছো গৈ ডৰ লাগি আছ এই ভাই এটা ডাঙৰ হৈছে তহঁতৰ শিকিব কি কচোন আৰু তই ইয়াত ঠিক বহিলে কি কৰি আছিল খেলি আছিল বায়ে যে অকমান সুধিলে দিব নোৱাৰে আৰু তই পঢ়া শুনা ধান্দা নাই ডাঙৰ হৈ আহিছ নহয় এবাৰ মেট্ৰিক দিবি নহয় মানুহক কি নাক চাপ উলিয়াই ফেইল কৰিলে হা হা নাই চিধা কিতাপত বহি থাক নহলে গৈ আকৌ দিম তহঁতক মই ঘৰত আছেনে? কোননো বাৰু মই হে গৈছো ৰ'ব দেই আপুনি আহক আহক বহুত আহক কি হ'ল ইমান ফুক গধূলিতে দুৱাৰখন বন্ধ কৰি দিছে যে? এই ছোৱালী দুজনী যে ইমান ডৰ লাগে কিবা আছিলে নি নাই একো নাই বুজিছা ঘৰত থাকি থাকি আমনি লাগিছে আৰু ভাত বনাবলৈও সময় হোৱা নাই কিনো কৰিম সেইকাৰণে বোলো তোমালোকক কৰিলে বাৰু আজি পঢ়িছে পঢ়িব দিছো নহলে ইমান কাজিয়া লাগে পুতুককে লাগিয়ে থাকে আৰু কিনো কৰিবা আৰু পাই সৰু ছোৱালীহে আছে এবাৰ মেট্ৰিক দিব সৰু মানুহ আগত মোক নাক কৰিলে ঠিকনা নাই ফেইল কৰিলে নহয় দিয়া বুজাবা আকৌ ভাল কিমান বুজা নুবুজে কাজিয়া এতিয়ানো দুষ্ট নকৰিলে কোনে কেতিয়া কৰিব মানুহ মই গধূলি সময়ত ঘৰত গেছটো পাছত বুলি তাহাঁতলৈকে চাহকণ খাবলৈ আহিলো এতিয়া চাঞ্চতে ভাতকেইটাও খাই যাওঁ নেকি ভাবিছো আৰু ভাতটো কিহে কি আজি মাংস বনাইছিলে ল'ৰা ছোৱালীকেইটা ভাত মাংস নহলে বোলে ভাত নাখায় সেইকাৰণে মাংস বনাইছিলে মাংস ভাত খাইয়ে যাওঁ ঠিকে আছে দিয়া নহলে ভাতকেইটা খাই যাওঁ নাই নাখাওঁ দিয়া নালাগে দিয়া খুন্দা কৰি দিছো ৰবা ইমান জোৰ কৰিছা যদি হ'ব দিয়া খুন্দা কৰি ইহঁতৰ ঘৰত আজি এসাঁজ খাই তেওঁলোকো আহি খাবই যেতিয়া এনেকে যদি সদায় মানুহৰ ঘৰত খাবলৈ পোৱা হলে ঘৰত সদায় ৰেহাই হলহেঁতেন পাই